নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি জানো যে এই জগতখনত বা জাগতিক সৃষ্টিত অনেক লোক বা স্থান আছে। তাৰ কিছুমান হ'ল পৃথিৱীলোক, সূৰ্যলোক, চন্দ্ৰলোক, ধ্ৰুৱলোক আদি। এই লোক বা স্থানসমূহ আমি আমাৰ চকুৰে দেখোঁ বা কিছুমান লোক তৰা হিচাপে আমি দেখোঁ। আকৌ কিছুমান লোক আছে যিবোৰৰ চিন্তা চৰ্চা প্ৰায়ে চলি থাকে যদিও আমি আমাৰ চকুৰে সহজে নেদেখোঁ। তেনে লোকসমূহ হ'ল স্বৰ্গলোক, পাতাললোক, পৰিলোক, যক্ষলোক ইত্যাদি। পৃথিৱীৰ বাহিৰৰ বা অন্য লোকৰ বাসিন্দাসকলক পাৰগ্ৰাহী বা এলিয়েন বুলি কোৱা হয়। বৰ্তমান আমাৰ পৃথিৱীখনত প্ৰায়বোৰ উন্নত দেশৰ ন আৱিষ্কাৰৰ মাজতে মহাকাশ বিজ্ঞানীসকলে পৃথিৱীৰ বাহিৰৰ চন্দ্ৰ, মংগল গ্ৰহ আদিলৈ মহাকাশ অভিযান চলাইছে আৰু সেই গ্ৰহ উপগ্ৰহৰ উপৰিভাগৰ নানা পৰীক্ষা নিৰীক্ষা কৰি তাত মানৱ বাসস্থানৰ পৰিকল্পনা কৰি আছে। পৃথিৱীৰ লোকসকলৰ মাজৰ ধনী সম্পন্ন আগৰণুৱা উৎসাহী লোকেও মংগল গ্ৰহত নিৰ্মিত গৃহত থাকি বিনোদন কৰিবলৈ সাজু হৈ আছে। এই জোৰদাৰ অভিযানৰ বাটকটীয়া অভিযন্তা বিজ্ঞানী এলেন মাস্কৰ কৰ্ম আদৰ্শই নৱপ্ৰজন্মক বাৰুকৈ আকৰ্ষিত আৰু উৎসাহিত কৰি আছে। আনহাতে মহাকাশত থকা গ্ৰহ বা লোকসমূহত আধিপত্য বিস্তাৰৰ বাবে আমেৰিকা, চীন, ৰাছিয়া আদি দেশে নতুন নতুন চমক সৃষ্টি কৰি নতুন নতুন অভিযান চলাই প্ৰতিযোগিতাত নামি পৰিছে। ভাৰতবৰ্ষও পিছ পৰি থকা নাই। সামৰ্থ্য সুবিধা অনুযায়ী চন্দ্ৰযান, মংগলযানে ন অনুসন্ধানৰত হৈ আছে ঈশ্বৰৰ বিজ্ঞানীসকল। এইবোৰ দেখি শুনি আনন্দ লাগে, নতুন কথা জনাৰ আনন্দ। শাস্ত্ৰমতে পুণ্য কৰ্মৰ দ্বাৰা মৃত্যুৰ পিছত স্বৰ্গলৈ যাব পাৰি বা স্বৰ্গ প্ৰাপ্তি হয়। প্ৰাচীন কালতো পৃথিৱীৰ বহিৰ্ভূত এই লোকসমূহলৈ মানুহ গৈছিল বুলি প্ৰাচীন ইতিহাস স্বৰূপ ৰামায়ণ মহাভাৰতৰ পৰা আমি জানিব পাৰোঁ। দেৱতা অসুৰৰ যুদ্ধত শ্ৰী ৰামচন্দ্ৰৰ পিতৃ দশৰথ ৰজাই স্বৰ্গলৈ সশৰীৰে গৈ যুদ্ধ কৰি অসুৰক পৰাস্ত কৰি দেৱতাসকলক সহায় কৰিছিল। আকৌ পিতৃৰ পৰিৱৰ্তে তেজস্বী নাচিকেতাই সশৰীৰে স্বৰ্গলৈ গৈ ধৰ্মৰাজৰ পৰা আত্মাৰ জ্ঞান লাভ কৰিছিল। পাণ্ডৱ ভাতৃ অৰ্জুনেও অস্ত্ৰ শিক্ষা লাভৰ বাবে স্বৰ্গলৈ গৈ দেৱৰাজ ইন্দ্ৰৰ পৰা অস্ত্ৰ শস্ত্ৰ লাভ কৰিছিল। পিছলৈ যুধিষ্ঠিৰেও সশৰীৰে স্বৰ্গত প্ৰৱেশ কৰিছিল। অন্য লোকলৈ যাত্ৰা সাধাৰণ মানৱৰ পক্ষে সম্ভৱ নহয়। প্ৰাচীন কালত তেজস্বী ঋষি আৰু প্ৰবল প্ৰতাপীজনৰ পক্ষে সেয়া সম্ভৱ হৈছিল। কলিযুগত প্ৰবল পুণ্যপ্ৰতাপী ৰজা বিক্ৰমাদিত্যই তেনে লোকসমূহলৈ গৈ বহু অসাধাৰণ কাম সম্পন্ন কৰিছিল বুলি জনা যায়। দ্বাপৰ যুগত ভাৰতবৰ্ষৰ প্ৰতাপী ৰজা মুচুকুন্দই দেৱতাসকলৰ আমন্ত্ৰণ ক্ৰমে স্বৰ্গলৈ গৈ যুদ্ধ কৰি দুষ্ট অসুৰবিলাকক পৰাস্ত কৰি খেদি পঠিয়াই স্বৰ্গলোক ৰক্ষা কৰাত দেৱতাসকলক সহায় কৰিছিল। সেয়েহে মুচুকুন্দ ৰজাক স্বৰ্গলোকত দেৱতাসকলে সুন্দৰ আতিথ্যৰে আপ্যায়িত কৰি সেৱা শুশ্ৰূষা কৰি ৰাখিছিল। স্বৰ্গত কিছুদিন কটাই পুনৰ পৃথিৱীত থকা ঘৰলৈ উভতিবৰ ইচ্ছা কৰাত দেৱৰাজ ইন্দ্ৰই স্বৰ্গৰ ৰথেৰে মুচুকুন্দ ৰজাক পৃথিৱীলৈ পঠিয়াই দিলে। কিন্তু কি হ'ল জানেনে? স্বৰ্গত কেইদিনমান থাকোঁতেই পৃথিৱীত 1000 বছৰ পাৰ হৈ গৈছিল। মুচুকুন্দ ৰজাই নিজৰ পৰিয়াল, প্ৰজাগণ, গৃহ, ৰাজ্য একোকে নেদেখিলে। কিয়নো 1000 বছৰত সকলো সলনি হৈ গৈছিল। স্বৰ্গলোকৰ সময়ৰ গতিৰ তুলনাত পৃথিৱীলোকৰ সময়ৰ গতি বা পৰিৱৰ্তন অতি দ্ৰুত। নিজৰ বুলি ভবা একো নেদেখি মুচুকুন্দ ৰজাই জীৱনৰ আশা ত্যাগ কৰিলে।
তেতিয়া ৰজা মুচুকুন্দৰ ইচ্ছা অনুসৰি দেৱৰাজ ইন্দ্ৰই মুচুকুন্দক বিশ্ৰামৰ বাবে যিমান দিনলৈকে ইচ্ছা শুই থাকিবলৈ বৰ বা আশীৰ্বাদ দিলে। আকৌ ইয়াকো ক'লে যে কোনোবাই যদি মুচুকুন্দ ৰজাৰ নিদ্ৰাত ব্যাঘাত জন্মায়, সি মুচুকুন্দৰ দৃষ্টি পালেই জ্বলি ছাই হৈ যাব। ইয়াৰ পিছত তেওঁ এটা গুহাৰ ভিতৰত শুই পৰিছিল গভীৰ নিদ্ৰাত। পিছলৈ অত্যাচাৰী কংস আৰু জৰাসন্ধৰ বন্ধু নৃশংস অতিবলী কালযবনক বুদ্ধি কৰি শ্ৰীকৃষ্ণই মুচুকুন্দ শুই থকা গুহালৈ লৈ আহিল। কালযবনে শ্ৰীকৃষ্ণৰ পীত বস্ত্ৰৰে ঢাক খাই থকা মুচুকুন্দক লুকাই থকা কৃষ্ণ বুলি গৌৰ মাৰি দিয়াত মুচুকুন্দ ৰজাৰ টোপনি ভাগি গ'ল আৰু কোন বুলি কালযবনলৈ চোৱাত মুচুকুন্দৰ তীক্ষ্ণ দৃষ্টিত কালযবন জ্বলি ভস্ম হৈ গ'ল। কালযবনৰ মৃত্যুৰ পিছত শ্ৰীকৃষ্ণই ওলাই আহি মুচুকুন্দক দেখা দি আশীৰ্বাদ দি বদৰিকাশ্ৰমলৈ পঠাই দিলে। মুচুকুন্দ ৰজাই বদৰিকাশ্ৰমলৈ আহি ধ্যানত মগ্ন হ'ল আৰু শেষত পৰম ব্ৰহ্মৰ লগত বিলীন হৈ গ'ল। বন্ধুসকল, সকলো স্থান লোকৰ সময়ৰ গতি একে নহয়। আমি বাস কৰা পৃথিৱীৰ সময়ৰ গতি আন গ্ৰহ বা আন লোকৰ সময়ৰ গতিৰ লগত নিশ্চয়েই একেই নহয়। গতিকে আন গ্ৰহ লোকলৈ বসতি কৰিবলৈ গ'লে পৃথিৱীৰ মায়া মোহ এৰি যাব লাগিব। পৃথিৱীৰ সদৃশ গ্ৰহ হ'লে হয়তো সময়ৰো কিবা সাদৃশ্য থাকিব পাৰে। বন্ধুসকল, আমাৰ পৃথিৱীখনো বৰ ধুনীয়া। এই ধৰিত্ৰী মাতা ভগৱান মহাদেৱৰো অতি প্ৰিয়। সেয়েহে হিমালয় পৰ্বতৰ দিব্য কৈলাসত তেখেতে স্থান গ্ৰহণ কৰিছে। আকৌ ভগৱানে শ্ৰীৰাম, শ্ৰীকৃষ্ণ, পৰশুৰাম, শ্ৰী হনুমান, বুদ্ধদেৱ আদি বিভিন্ন অৱতাৰ লৈ পৃথিৱীখন পাৱন পুণ্যশীলা কৰি ৰাখিছে। গতিকে আমি আমাৰ জীৱনটোত এই ধৰিত্ৰী মাতাৰ সুৰক্ষাৰ বাবে যিমান সম্ভৱ সৎ সজ চিন্তা বা কৰ্মৰে পৰিচালিত হ'লে নিশ্চয় পৃথিৱীখন সুন্দৰ সুজলা সুফলা হৈ থাকিব। আজি বিশ্ব পৰিৱেশৰ দিৱসৰ দিনা ধৰিত্ৰী মাতাৰ সুৰক্ষাৰ কামনা কৰি ভিডিঅ'টো সামৰিছোঁ। দৰ্শকসকল, ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব। লগতে কাষত থকা বেল আইকনটো টিপি দিব যাতে পৰৱৰ্তী ভিডিঅ'সমূহ আপুনি নিয়মিত পাই থাকে। ধন্যবাদ। জয় গুৰুদেৱ।